to the city streets, we began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young, it has just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light. বন্ধু-বান্ধৱীসকল আজি আছে 30 তাৰিখ এপ্ৰিলৰ। এতিয়া লগৰকেইটাৰ সৈতে আমি এতিয়া সৰ্থেবাৰী যাম। তাত কাঁহৰ বাচন বৰ্তন শৰাই এইবিলাক বনাই তো আপোনালোকে জানেই। তো এতিয়া পিলপিলি এখন লৈ লৈছোঁ ই ৰিক্সা, তাতে গোটেইকেইটা বহি লৈছোঁ। চেমা বহি ল'লে সেইটো কাকতি প্ৰধান দৃশ্য দৌলত। তুমি আগত যোৱা আৰু মই আগত যোৱা এতিয়া এইখন ই ৰিক্সাতে উঠি যাম আমি। এতিয়া ই ৰিক্সাত উঠি আহি আছোঁ। আপোনালোকক গৈ দেখাম, সৰু সৰু ফেক্টৰী কিছুমান আছে, এইবিলাক দেখাম যদি পাৰোঁ। চাই ভাল পাব আপোনালোকে। তো এইফালে আপোনালোকৰ মাছটো যথেষ্ট এভেইলেবল, যেনি যায় তেনি আপোনালোকৰ ফিচাৰী দেখা পাব। গাখীৰৰ দামটো সস্তা ইয়াত, যথেষ্ট আছে। এতিয়া টেম্পু এখন লৈ ল'লোঁ, এইখনকে যাম। তো ইয়াৰ পৰা এনেই 70 টকা লয়, জেগা 50 টকাতে আমাক হৈ যাব। ৰাস্তাবোৰ অলপ বেয়া আছে, গৈ ল'ম, গৈ আপোনালোকক দেখাই আছোঁ। এইফালে আপোনালোকে পথাৰবিলাক প্ৰায় সেউজীয়া হৈ থকা দেখা পাব। বছৰৰ 12 মাহে ইয়াত খেতি হয় আৰু ইয়াত জলসিঞ্চনৰ ব্যৱস্থাটো খুব ভাল। কিন্তু আমাৰ পিনৰ পথাৰবিলাক চাবচোন, 6 মাহ পৰি থাকে এনেই। তো জলসিঞ্চনৰ ব্যৱস্থাটো কৰাহেঁতেন আমাৰ পথাৰবিলাকো এনেকৈ সেউজীয়া হৈ থাকিলে। এইটো ধানটো কি কয়? এৰি ন? খৰচাটো কম নে বেছি? খৰচাটো বেছি ন? 40 মান হয়। অঁ, এনে মাৰ্কেটৰ দামটো কেনেকুৱা? 800। জেগাবিলাক অলপ দ আৰু বিলবিলাকত মাছ এভেইলেবল আছে। এতিয়া চৰ্দাবাৰীত টাউন পাবলৈ আৰু বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে আৰু। এতিয়া সৰ্থেবাৰী তিনিআলিত পালোহি। এই বিশ্বৰ লগৰ এজন আহিব বোলে, সি আমাক খালবিলাকত লৈ যাব য'ত মানে এই বাচন বৰ্তনবিলাক বনায়। তো ইয়াত তিনিআলিত দোকান অলপ আছে, এই বিশ্বৰ লগতো তিনিআলিত দোকান আছে, দোকানবিলাকত অলপ দাম ল'ব। এতিয়া গোটেইকেইটা ঠাণ্ডা কিবা এটা খাই লওঁ। এইফালে গোটেই বাচন বৰ্তন আগধৰি দোকানবিলাকত অলপ চাই ল'ম বুলি ভাবিছোঁ। মাৰ্কেটটোত ৰেটবিলাক কেনেকুৱা, তাৰপিছত আমি খালবিলাকত যদি পাৰোঁ যাম। এইখন ডেকা মেটেলিষ্টটো ইয়ালৈকে লৈ আহিছে, চাওঁ বাৰু কি পায় ইয়াত। এইবিলাক বজাৰত আছে।
নামটো লিখি ল'ব পাৰে আমাৰ পেকিং হৈ গ'ল বস্তুবিলাক আকৌ যাওঁতে লৈ যাম এতিয়া এই লগৰটো ঘৰৰ পৰা আহোঁগৈ লগ ফুৰি আহোঁ এতিয়া লগৰটো ঘৰলৈ যাম আৰু বাটতে এখন খাল আছে বুলি কৈছে পাৰ যদি তাত সোমাই যাম দেখাম চাব আপোনালোকে এইফালে মানুহৰ ঘৰত খাল এখন আছে তাকে চাই যাম কাম কৰা চাই বোলে কেনেকে কৰে পুৰা খালবিলাক খুচি আছে এখন থালখন চব কিমান চিক আছে চব হাতেৰে কৰিছে হেণ্ডমেড কাঁহৰ থাল মজা লাগিছে এইটো তলত লগাই ন এইটো মানে সেইটোৱে মানে গলাই পিনে এদিন ভালকে আহি চাব লাগিব ইয়াত একেবাৰে লাষ্টৰ কামখিনি আমি দেখিলো ৰাতিপুৱা গধূলিলৈকে চাব লাগিব গোটেইখিনি চাব লাগিব গোটেই কামখিনি দেখাবলৈ হ'লে এতিয়া যে তোমালোকে এই পিচটো যে হাতত লৈছিলা কোনোবা এটাই সেই পিচটোৱে মেচিনত পাতল কৰি দিছে সেইডোখৰে আহে তোমালোকে যে লাজ চাজ নকৰিবা আমাৰ ঘৰত মানুহে নিশ্চয় জানে বাকীখিনিতো নাজানা একো লাজ নকৰিবা এজন আমাৰ গুৰুজীজনৰ দেউতাক হয় তো স্মৃতি হিচাপে ভিডিঅ' এটা বনাই থৈ দিছোঁ আমাৰ গুৰুজীজনৰ কৰ্মসূত্ৰে ফাৰ্ষ্ট এপিড থাকে আৰু আমি গোটেই সোপা ছেকেণ্ড এপিড ভাত সাজ বনাই দিছে ধুনীয়াকৈ পনীৰ আৰু গাহৰি আছে গুৰুজী অকলে অকলে বনাইছে গুৰুজী ঘৰত কোনো মাইকী মানুহ নাই অকল তেওঁ আৰু বাপেক থাকে তো এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক সূৰ্যলৈকে লাগে নি গুৰুজী ভাত দিম বাৰু দেই তো খানাটো খাই হৈ গ'ল এতিয়া আমি ৰুমত যাওঁ আমাৰ গাড়ীখন আহি আছে তো আমাৰ ড্ৰাইভাৰজনক মাতি দিছিলোঁ তেওঁ আহি গ'ল তো ইয়াতে আমি আকৌ দৌলাখাললৈ যামগৈ তো এতিয়া ধুনীয়াকৈ উঠি লওঁ সকলোৱে লগ পাম নিশ্চয় অথনি বস্তুকেইটা থৈ গৈছিল এতিয়া লৈ থাকে এতিয়া লৈ মেলি লাহে লাহে গৈ থাকোঁ আৰু বস্তু লৈ অনা মানুহকেইটা তো এইফালৰ পৰা আহি থাকোঁতে ভণ্টি এজনী লগ পালোঁ এই ডিব্ৰুগড়তে আমি ইণ্টাৰভিউ লৈছিলোঁ তো বহুত নম্বৰত লগ পালোঁ ভাল লাগিলে আপোনাকো লগ পাই ভাল লাগিল তো এতিয়া এই ইয়াতে থাকে বোলে তো ভাল লাগিলে বহুত নম্বৰত লগ পালোঁ ভাল লাগিল আহিলোঁ দিয়ক ৰখক আপুনি যোৱা তো বহুত ভাল লাগে যেতিয়া আমি ইণ্টাৰভিউ লোৱা ল'ৰা বা ছোৱালীবিলাকে চাকৰি এটা পায় আৰু তাতকৈ বেছি ভাল লাগে যেতিয়া মানে চাকৰিটো পোৱাৰ পিছত ক'ৰবাত লগ পালে মাত এষাৰ দিয়ে তো আশা কৰিছোঁ আপোনালোকে যদি যিসকলে চাকৰি পাইছে ক'ৰবাত দেখিলে মাতিব আৰু যিসকলে পোৱা নাই তেওঁলোকেও দেখিলে মাতিব বাৰু আৰু আপোনালোকেও কষ্ট কৰি থাকক কষ্ট কৰি ধৰিলে এদিন হ'লেও ছাকচেছ হ'বই মনটো পেলাই নিদিবা তো এতিয়া ৰুমলৈ আহি আছোঁ আকৌ আহি বজাৰত যাম বজাৰখন আপোনালোকক দেখাম 2000 years later তো ইয়াত গধূলি আৰু দিনটো প্ৰায় বজাৰ বহে তো এতিয়া মাছ ল'ব লাগিব এখন আছে মাছৰ বজাৰ
মাছ লোৱা হৈ গ'ল এতিয়া ইয়াত জিকা বিলাহী লৈ লওঁ এই জিকাকে লৈ লওঁ ন 850 আছিলে 50 গ্ৰাম বস্তাটো মাইনাছ কৰি দিলোঁ নাই মামা নহয় মামা চৰকাৰী মাত্ৰ ন আমি ক'ত মামা দিওঁ হয় এইটকীয়া নহয় সেইটো মানে 40 টকা আছে বাৰ্গেনিং কৰি মামা মেচখন কেনেকৈ চলিছে কৈ দিওঁ হাই ফাই এইজন লৈ গৈছিলে বাৰটো চল আকৌ লৈ আহিলো যে সৰু সৰু ল'ৰা আছে 8টাকে মোৰ সতি 9টা বাহুবলী আৰু মই তুমি মই